দোকান আহি পাই গ'লোঁ আৰু এতিয়া কেইবাদিনো হ'ল দোকানখন যিহেতু মায়ে ভণ্টিহঁত আছে চাফ চিকুণ তেওঁলোকে কৰে, কিন্তু তাৰ মাজতো কিছুমান থাকি যায়, যিহেতু অকলে গোটেইখিনি চাফ চিকুণ কৰা মানে সম্ভৱপৰো নহয়। অলপ যিমানটো পাৰোঁ যিমানখিনি সময় পাৰোঁ চাফা কৰি লওঁ। আৰু বস্তু অলপ আহিছিলে, কাৰ্টুন চাৰ্টুনবোৰ পৰিয়ে আছে, এইবোৰ উলিয়াবলৈ ভণ্টিয়ে তথাপিও বহুতখিনি কৰি দিয়ে। তাই অকলে ইমানখিনি চম্ভালে, মানে মোৰ বহুতখিনি সহায় হৈ গৈছে। আৰু দুজনী ভণ্টিক মোৰ ফালৰ পৰা বহুত ধন্যবাদ, যিহেতু মানে মোৰ লগতে আমাৰ দোকানখনৰ লগতে তেওঁলোককো মই আগুৱাই লৈ যাবলৈ চেষ্টা কৰি আছোঁ। আৰু মই তেওঁলোকক সদায় কওঁ যাতে তেওঁলোক আগুৱাই যাওক, আৰু যি কিবা শিকিবলগীয়া থাকিলে জানিবলগীয়া থাকিলে মই জনাই দিম, শিকাই দিম। ভৱিষ্যতে নিজস্ব কিবা এটা কৰক তাকেই কামনা কৰোঁ। লগতে আৰু এটা ভাইটি আছে, এইকেইদিন তাৰ এক্সাম কিবা চলি আছে বুলি সি বৰ্তমান নাই। যিজন ভাইটি তো মই অলপ চাফ চিকুণ কৰি লওঁ আৰু আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ। অৰুণোদয়ৰ বিষয়ে ভিডিঅ' এটা বনাম বুলি ভাবি আছিলোঁ। তো বহুত মানুহে মোৰ দোকানত যিহেতু পইচা লেনদেন কাৰণে আহি থাকে আৰু অৰুণোদয় পইচা উলিয়াবলৈ আহি আছে। অৰুণোদয় ভিডিঅ'টো বনাবলৈ সময় পোৱা নাই, মই আজি বনাই প্ৰস্তুত কৰি দিম। তো আপোনালোকে অকণমান সকাহ পাব, কিবা অসুবিধা পালে কোনোবাই নাই পোৱা যদি সেইখিনি জানি ল'ব পাৰিব। এতিয়ালৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।